গাইজ হ্যাপি নিউ ইয়াৰ পোন প্ৰথমে আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ বহুত স্বাগতম আজিৰ ভিডিঅ'টো মানে বছৰৰ প্ৰথমটো দিন মই কেনেকৈ পাৰ কৰিলোঁ আৰু কাৰ লগত পাৰ কৰিলোঁ তাৰ ওপৰতে হৈছে তেনেহ'লে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই লগতে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই এই কলপাতবোৰ যে দেখাই আছো কিয় জানেনে মানে আজি দুপৰীয়াৰ খানাটো ইয়াতেই খোৱা হ'ব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পিছে ভিডিঅ'টোত অলপমান মোৰ ভইচ অভাৰো থাকিব আৰু ৰিয়েলত কি কথা পাতো আমি কেনেকৈ থাকো সেইবোৰো দেখা পাব একদম জাজ নকৰিব দেই মানে আমি যেনেকৈ থাকো যি কৰোঁ তাকে এই ভিডিঅ'টোত দেখুওৱা হৈছে গতিকে একদম জাজ নকৰিব আমি হলো গাঁৱলীয়া মানুহ তো এই উৎপাত চুৎপাত আৰু এনেদৰেই আমাৰ দিনবোৰ কটাই আছো আমি বেলেগে যেনেকৈ 1 তাৰিখ বুলিলেই বাহিৰত গৈ উৎপাত কৰে বা ধেমালি কৰে এনজয় কৰে আমাৰ তেনেকুৱা কোনো ধৰণৰ মানে ধেমালি নহয় প্ৰতি বছৰে আমাৰ ঘৰতে লগ লাগি হয়তো সৰুখিনিয়ে খাম নহলে গোটেই পৰিয়ালটোৱে লগ লাগি এটা সৰুকৈ খানা খোৱা যায় আজিও কোনো ব্যতিক্ৰম হোৱা নাই ঠিক সেই আগৰ দৰে আজিও সৰুকৈ খানা এটা আয়োজন কৰিছো আজি কিন্তু সৰুখিনিয়ে খাম লগতে বা ভিন্দ থাকিব মানে খানাটো ভিন্দই দিছে দেই থেংক ইউ ভিন্দ খানাটো যিহেতু আমাৰ ঘৰৰ পাছফালে খোৱা হৈছিলে সেয়েহে সিহঁতে আহে মানে আমি আলু পিঁয়াজখিনি কাটি ধুনীয়াকৈ ৰেডি কৰি ৰাখিছিলোঁ খানা খাবলৈ বুলি সকলো ঠিক কৰি বজাৰ পাতি কৰিলোঁ ঠিকেই কিন্তু খৰিৰহে যোগাৰ কৰা নহ'ল সেয়ে ভিন্দই আহি খৰিখিনি ফালি দিলে এনেকেই আৰু আমাৰ খানাৰ যোগাৰ হয় প্ৰতি বছৰে হয়তো ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হ'লেও ৰখি যায় লাষ্টত গৈ বাৰু পুৰ হয় আনফালে মায়ে মাংসখিনিও ধুই দিলে মানে সকলো কৰিব পাৰোঁ কিন্তু এই মাংস ধোৱা কামটো যে নোৱাৰোঁ আৰু দেই কিন্তু খাবলৈ হ'লে নক'বা আৰু খুবেই প্ৰিয় মই পিছে জুই জ্বলাইছোঁ জানো দেই এইবিলাক কাম কৰিবলৈ ঘৰৰ লক্ষী বোৱাৰী হোৱাৰ কিছুমান লক্ষণ নাথাকা নহয় দেই বনোৱা মেলাৰ পৰা আদি কৰি সকলো কাম জানো মোৰ হ'বলগীয়াজন বাৰু কম সৌভাগ্যৱান নহয় দেই কিমান নানা ধৰণে বনাই খুৱাম বাৰু তাক বোলো শুনিছা ঘৰত কৈ দিবা বোৱাৰী পাই গ'লো বুলি আৰু বোৱাৰীয়ে সকলো কাম জানে বাৰু সেইবিলাক বাদ দিয়ক ধেমালিহে কৰি আছো কোনো একদম চিৰিয়াছলি নল'ব দেই জুইকুৰা ধৰি ভাতকেইটা বহাই দিলোঁ এই জুই ধৰা বা জুইত কাম কৰা কামটো কম কষ্টকৰ নহয় দেই ইমান ধোঁৱা খাব লাগে বাপৰে মোৰ শ্বৰ্টটো যোনে চাই এই ভিডিঅ'টো চাবলৈ আহিছে সকলোৱে চাগে গম পাইছে মই পোহৰৰ কথা কৈছিলোঁ যি আমাৰ জীৱনত উপহাৰ হৈ আহিছিল আৰু এইটোৱে পোহৰ মানে আমাৰ ভাগিন বাৰ ল'ৰা বাপৰে সি কম উৎপতীয়া হোৱা নাই কিন্তু সকলোৰে মৰম পাই গোটেইটো যে একদম অকৰা হৈ গৈছে তাক তাৰ প্ৰিয় মাহীয়েকৰ হাতত দি বায়ে ভাতকেইটা বনাবলৈ আহিলে আৰু ময়ো তাইৰ ওচৰতে বহিলোঁ ভাতকেইটা তাই খুৱাব আৰু মাংসখিনি মই বনাম অকল মই বনোৱা নাই দেই মানে মাংসখিনি মই আৰু ভাইটি ৰাজাই মিলি বনাম খানা মানে কি আৰু সকলোৱে লগে ভাগে বনাই মেলি খোৱাটোহে খানা আৰু তাতেইতো জুতিটো আছে ন আচল মজাটো ইয়াতে আমাৰ দুই বাই ভনীৰ ব্ৰইলাৰৰ ওপৰত এখন বিশেষ আলোচনা চলি আছিলে মানে ব্ৰইলাৰ হ'ল আমাৰ প্ৰিয় আৰু মানুহে যে ব্ৰইলাৰ খাই বেয়া পায় বেয়া বুলি কয় তাকেই আমি ডিছকাছ কৰি আছিলোঁ এইয়া দেখিছেই নহয় সি আৰু মই মিলি ভাত বনোৱা মানে মাংস বনোৱা ষ্টাৰ্ট কৰিয়েই দিলোঁ আমি এনেকুৱাই পিছে দেই গোটেইবোৰ লগ লাগিলে আমাৰ উৎপাতবোৰ নকমে আৰু আনফালে ভিন্দই আমাৰ কাৰণে কি কৰি আছে গম পাইছে নহয় দেখিছেই ৰবাব টেঙা এৰুৱাই আছে খাবলৈ বুলি ভিন্দই এটা কিনি লৈ আহিছিলে ক'বলৈ আৰু শুনিবলৈহে ভাল যে আমি গাঁৱত থাকোঁ কিন্তু গাঁৱত যে আজিকালি একোৱেই পোৱা নাযায় এই ৰবাব টেঙাটো কিনি খাবলগীয়া হৈছে তেনেহ'লে ভাবকচোন কি দিন পৰিছে আৰু এই এটা ৰবাব টেঙা ইমানবোৰে খাব গতিকে গম পাইছেই নহয় মিঠৈত মাখি পৰা দি পৰিছে গোটেইবোৰ খুৰাইতো মোৰ মুখৰ পৰা টানি লৈ গৈছে দে মই খাব লাগে বুলি কৈ মোৰ মুখৰ পৰা নদিয়াটো টানি লৈ গৈছে দিয়া তায়া মুখৰ পৰা টানি লগা যে টেঙাখিনি আমি বোলে নদিয়াটো টেঙা মুখৰ পৰা টানি লগা আনফালে আমাৰ এই মেইন ৰান্ধনীয়ে মাংস বনাই আছে আৰু বায়ে ধুনীয়াকৈ চালাড কাটিবলৈ লাগিছে এই বেলেগ থাকক নাথাকক দেই কিন্তু খানাখনত চালাড আৰু মাংস লাগিবই আমাৰ ধুনুকি যিহেতু ভাত বনোৱা দেৰিয়েই হৈছিল আমাৰ সেয়েহে প্ৰায় 2মান বজাত মাংস হওঁ অৱস্থাত আমি চাহ বনাই খাইছোঁ আনফালে আমাৰ মাংস হৈও গ'ল আৰু মাংসখিনি হোৱাৰ লগে লগে পোৰা মাংসৰহে যোগাৰ কৰিছে আনফালে বায়ে গৈ পেলাই ধুনীয়াকৈ চোতালখন আজৰাইছে মানে তাতে আমি আজি খানাটো খাম ন আৰু এইয়া 2 খুলখালীয়েকৰ সৈতে ভিনীয়েকে মানে ভিনী দৈ দেই আমাৰ ভিনদৈ পোৰা মাংসৰ যোগাৰ কৰিছে এনেদৰেই আৰু ৰ'দতে বহি আমি আজিৰ ভাতকেইটা খালোঁ আৰু ভাতকেইটা খোৱাৰ পাছতো তামোলখন লাগিবই ন বাৰু তেনেহ'লে আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ ইয়াতে এনেকেই সামৰি থলোঁ শেষত সকলোকে আকৌ এবাৰ নতুন বৰ্ষৰ বহুত শুভেচ্ছা যাতে সকলোৰে বছৰটো মংগলময় হয় আপোনালোকৰ মৰমবোৰ দি যাব দেই আজিলৈ আহিছোঁ বাই